আজি আমি বি ভাৰ্বৰ বিষয়ে কথা পাতিব গৈ আছোঁ। বি ভাৰ্ব, বি মানে হৈছে হোৱা। তো বি ভাৰ্ব আছে 5টা: ইচ, এম, আৰ, ৱাজ, ৱেৰ। ইচ, এম, আৰ, ৱাজ, ৱেৰ। এই বি ভাৰ্ব হৈছে অক্সিলাৰী ভাৰ্বৰ পৰিয়ালৰ এটা সদস্য। মই এইকাৰণে এনেকৈ ক'লোঁ কাৰণ বি ভাৰ্বটো হৈছে তোমাৰ অক্সিলাৰী ভাৰ্বৰ যিটো পৰিয়াল তাৰ অন্তৰ্ভুক্ত। আৰু সেই বস্তুটো আজি আমি শিকিব গৈ আছোঁ। বৰ বিশেষ দীঘল ক্লাছ নহয়, কিন্তু জাষ্ট বি ভাৰ্ব যিহেতু 5টা, সেইকাৰণে আমি সেই 5টাক আমি শিকিবৰ চেষ্টা কৰিম। আগফালে এটা ডাঙৰ গাঁত আছে, তাত আমি পাৰ হ'ব লাগিব। মই বাগানৰ মাজে মাজে গৈ আছোঁ, মোক বাগান বৰ ভাল লাগে। অ'কে, এতিয়া হ'ল কি, প্ৰথম যিটো হৈছে ইচ, IS, ইচ। ইচৰ লগৰ উচ্চাৰণৰ লগত সম্পৰ্কিত এটা ৱৰ্ড হৈছে প্ৰনাউন আছে হিজ। তো ভুলতে কেতিয়াবা কি কৈ দিয়ে কোনোবাই, ইচ টুক হিজ আৰু হিজ টুক ইচ বুলি কেতিয়াবা কোনোবাই কৈ দিয়ে। তো তোমালোকে মনত ৰাখিবা ইচ, IS, ইচ আৰু HIS হৈছে হিজ। ক্লিয়াৰ হৈ গ'ল? এতিয়া আমি চাম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে তাৰ মতলব হৈছে পাৰ্চন 3 প্ৰকাৰ: ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। অ'কে, প্ৰতিটো পাৰ্চনক দুটা ভাগ কৰা হৈছে, ছিংগুলাৰ এণ্ড প্লুৰেল। এতিয়া যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে হৈছে হি, চি, মানুহৰ নাম, জন্তুৰ নাম, ইট, এনেকুৱাবোৰ হ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে আমি বহাব লাগিব ইচ, যেনেকুৱা হি ইজ আ বয়। নেক্সট হৈছে চি ইজ আ গাৰ্ল, আৰু তেনেকুৱা ইট ইজ আ ডগ, দিছ ইজ আ কাউ, দ্যাট ইজ আ ফ্লাৱাৰ। তো এনেকুৱা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি কি কৰিব লাগিব, ইচ বহাব লাগিব। আৰু সেই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কেতিয়াবা ছাপ'জ দিছ আছে, তো দিছ টু দিজ হৈ গ'লে, ডেট মিনছ প্লুৰেল হৈ গ'লে আৰ বহিব। আৰ ক'ত বহিব? প্ৰথমে হৈছে প্ৰথম পুৰুষৰ প্ৰথম পুৰুষৰ বহু বচন, যেনেকুৱা আয়ৰ বহু বচন হৈছে উই, তো উইৰ পিছত আৰ বহিব। ঠিক আছে, যেনেকুৱা মই এক্সাম্পল দিম, উই আৰ ষ্টুডেণ্টছ, উই আৰ ষ্টুডেণ্টছ। অ'কে, নেক্সট আহিলে ইচ আৰ এম। এম স্পেচিয়েলি মোৰ ভাষাত মই কওঁ মানে এম অনলি ক্ৰিয়েটেড ফৰ আই এণ্ড আই ইজ ক্ৰিয়েটেড অনলি ফৰ এম। মোৰ ভাষাত মানে মই কি কওঁ যে পৃথিৱীত আয়ৰ জন্ম হৈছে কেৱল এমৰ বাবে, আৰু এমৰ জন্ম হৈছে আয়ৰ বাবে। ডেট মিনছ আমি ক'ব লাগিব আই এম এ বয়। ক্লিয়াৰ হৈ গ'ল নহয়? অ'কে, হৈ গ'ল। ইচ এম আৰ আমি ক্লিয়াৰ কৰিলোঁ। তো ইচ, এম আৰু আৰ আৰু ক'ত বহে? ছেকেণ্ড পাৰ্চনৰ ছিংগুলাৰ প্লুৰেলত বহিব, আৰু থাৰ্ড পাৰ্চনৰ প্লুৰেল নাম্বাৰত আৰ বহিব, যেনেকুৱা দে আৰ, লাইক দেট। ইউ আৰ, বহুত মানুহ হ'লে আৰ বহিব, যেনেকুৱা বয়জ, মেন, এন মেন, লাইক দেট, পাব্লিকছ, লাইক দেট। অ'কে, এতিয়া এটা কথা, তো ইচ, এম, আৰ এই 3টা বস্তু ব্যৱহাৰ কৰা হয় চিম্পল প্ৰেজেণ্ট টেন্সত। ইচ এম আৰৰ ব্যৱহাৰ হয় চিম্পল প্ৰেজেণ্ট টেন্সত। ৱাচ ৱেৰ যিটো বাদ পৰিছে 5টা বিভাগৰ শেষৰ 2টা, এই 2টা ব্যৱহাৰ কৰা হয় চিম্পল পাষ্ট টেন্সত। পাৰ্থক্য বৰ বিশেষ নাই। ৱাচৰ ব্যৱহাৰ হ'ব তোমাৰ ছিংগুলাৰ নাম্বাৰত, যেনেকুৱা আই ৱাচ, তাৰপিছত হি ৱাচ, চি ৱাচ, ইট ৱাজ, দিছ ৱাজ, দ্যাট ৱাজ। যিমানখিনি ছিংগুলাৰ নাম্বাৰ আছে সেইবিলাকত তোমাৰ ৱাজ বহিব। আৰু যিটো ৱেৰৰ ব্যৱহাৰ একচুৱেলি মই অথনি এইমাত্ৰ মই কৈছোঁ, ৱাজ আৰু ৱেৰৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। ৱাজ আছিল আৰু ৱেৰো আছিল, কিন্তু পাৰ্থক্যত আছে সিহঁতৰ প্লুৰেল নাম্বাৰ। ডেট মিনছ ছিংগুলাৰ নাম্বাৰত ৱাজ হ'ব
আৰু বহু বচন হ'লে ৱেৰ বহিব মোৰ সম্পূৰ্ণ বিশ্বাস তোমালোকে বি ভাৰ্বৰ বিষয়ে সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিলা যদি কিবা থাকে তেনে সুধিব পাৰা মই একবাৰ ৰিপিট কৰিম বি ভাৰ্ব হৈছে অক্সিলাৰী ভাৰ্বৰ পৰিয়ালৰ সদস্য তাৰ অন্তৰ্গত এটা সদস্য হয় আৰু বি ভাৰ্ব আছে 5টা ইচ এম আৰ ৱাজ ৱেৰ এই 5টা বি ভাৰ্ব আছে আৰু 5টা বি ভাৰ্বৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ কিবা থাকিলে সুধিব পাৰা ধন্যবাদ